টাইমছ 9 অসমৰ ব্ৰেক ব্ৰেকিং নিউ বঙাইগাঁও ৰেল ষ্টেচনত কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ নিউ বঙাইগাঁও ৰেল ষ্টেচনত জিআৰপি ৰেল আৰক্ষীয়ে জব্দ কৰে 50,000 গোলপীয় টেবলেট এই নিচাজাতীয় টেবলেটসমূহ ট্ৰেইন নং 12346 নামনিমা শৰাইঘাট এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে জিআৰপি ৰেল আৰক্ষীয়ে টেবলেট বহনকাৰী গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰেল আৰক্ষীয়ে কোনে আনিলে সেই বিষয়ে আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰক্ষীয়ে সদৰি কৰা মতে ভাৰতৰ বাহিৰৰ পৰা সৰবৰাহ কৰা এই 50,000 টেবলেটৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে প্ৰায় নিচাজাতীয় দ্ৰব্য সৰবৰাহ তথ্য লাভ কৰি ৰেল আৰক্ষীয়ে খাপ পিটি আছিল দীৰ্ঘদিনৰ পৰাই যদিও আজি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় আমি জনাব বিচাৰিছোঁ যে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ জিআৰপি ৰেল আৰক্ষীৰ এক বৃহৎ সফলতা প্ৰায় 50,000 গোলপীয় টেবলেট আজি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এতিয়াও বন্ধ আপনি ঘুমি যাব পারে একদম সেন্ট আছে মাথা ধুয়ে গেছে মাথা ঘুরায় বসছেন বসছেন দেখেছেন এতে সেন্ট ফুলে আছে না এই ফুলালো কন্ট্রাবেন্ড বস্তুর নাম কন্ট্রাবেন্ড ট্যাবলেট আর বাহিরা ল্যাঙ্গুয়েজ লেখা আছে বাহিরা ল্যাঙ্গুয়েজ আমার ইন্ডিয়ার ভাষা নহয় কন্ট্রাবেন্ড কেমেৰা পাৰ্চন ৰকিব আহমেদৰ সহযোগত মহিদুল ইছলামৰ ৰিপৰ্ট টাইমছ 9 অসম